পুৰুষ আৰু মহিলাৰ মাজত ইজনে সিজনৰ প্ৰতি আকৰ্ষণ গঢ় লৈ উঠাটো অতি স্বাভাৱিক। আৰু এই আকৰ্ষণ ভুল নহয়, কিন্তু এই আকৰ্ষণ ভুল হয় যেতিয়া ইজনে সিজনক কথা পতা বা প্ৰশংসা কৰাৰ মাত্ৰা অতিক্ৰম কৰি আন এক দিশলৈ গতি কৰে। আকৰ্ষণ মানুহৰ জন্মগত স্বভাৱ, কিন্তু এই প্ৰকৃতিয়ে যদি আপোনাৰ বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি কৰে তেন্তে সেয়া কেৱল আকৰ্ষণ নহয়। এনে পৰিস্থিতিত বিবাহিত লোকৰ বিবাহ বহিৰ্ভূত দুখৰ ঘটে। ইয়াৰ 5টা কাৰণ উল্লেখ কৰা হৈছে যাৰ বাবে এজন পুৰুষে পত্নীক এৰি আন এগৰাকী নাৰীৰ লগত উন্মাদ প্ৰেমত পৰে। এই বিষয়ে বিতংভাৱে জানিছোঁ হওক আমাৰ ভিডিঅ'টোৰ জৰিয়তে। নম্বৰ, কম বয়সতে বিবাহ। কম বয়সতে আমাৰ জীৱনত বোধ বুদ্ধি বহুত কম থাকে আৰু কেৰিয়াৰ টেনশ্যন বহুত থাকে, যাৰ ফলত এই সময়ত বিবাহ কৰিলে বিবাহিত জীৱন আৰু কেৰিয়াৰত প্ৰভাৱ পেলায়। তাৰপিছত যেতিয়া সেই ব্যক্তিজনে নিজৰ কেৰিয়াৰত থিতাপি লয় তেতিয়া অনুভৱ কৰে যে তেওঁৰ জীৱনত বহুত চাহিদা আছিল যিবোৰ পূৰণ নহ'ল, বা তেওঁৰ নিজৰ জীৱনত এজন বেলেগ ধৰণৰ সংগী বিচাৰিছিল যিটো তেওঁৰ সপোন পূৰণ নহ'ল। আৰু সেই সময়তে সাধাৰণতে পুৰুষসকলে বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত হৈ পৰে। 2 নম্বৰ, শাৰীৰিক সন্তুষ্টি। যদি স্বামী স্ত্ৰীয়ে ইজনে সিজনক শাৰীৰিক সন্তুষ্টি দিব নোৱাৰে তেন্তে তেওঁলোকৰ মাজত আকৰ্ষণৰ অভাৱ দেখা যায়, ফলত ব্যক্তিজন বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত হৈ পৰে। কিন্তু শাৰীৰিক তৃপ্তি মানে কেৱল কামনাৰ সন্তুষ্টি তেনে নহয়, বৰং মন আৰু প্ৰতিশ্ৰুতিৰ সন্তুষ্টি। 3 নম্বৰ, সম্পৰ্কত আস্থাৰ অভাৱ। কিছুমান মানুহে বিবাহ বহিৰ্ভূত প্ৰেমক নিজৰ সৰ্বোচ্চ কৃতিত্ব বুলি গণ্য কৰা দেখা যায়। এনে ক্ষেত্ৰত পতি পত্নী ইজনে সিজনৰ প্ৰতি সমৰ্পণ আৰু সফল যৌন জীৱন অতি গুৰুত্বপূৰ্ণ, নহ'লে আপোনাৰ সম্পৰ্কত অতি সোনকালে ফাট মেলিব। 4 নম্বৰ, মোহভংগ। জীৱনসংগীক আটাইতকৈ ধুনীয়া বুলি গণ্য কৰিব লাগিব, কাৰণ যদি আপুনি নিজৰ পত্নীক কুৎসিত আৰু আনৰ পত্নীক ধুনীয়া বুলি বিবেচনা কৰিবলৈ আৰম্ভ কৰে তেন্তে ই আপোনাৰ বিবাহিত জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যেতিয়া আপোনাৰ সংগীৰ সকলো গুণ গুৰুত্বপূৰ্ণ যেন লাগিবলৈ আৰম্ভ কৰে তেতিয়া উপলব্ধি কৰক যে আপোনাৰ সম্পৰ্কত ভাঙন ধৰিছে। 5 নম্বৰ, সন্তান। যেতিয়া এজন স্বামী স্ত্ৰীৰ পিতৃ মাতৃ হয় তেতিয়া তেওঁলোকৰ জীৱনত অগ্ৰাধিকাৰ সলনি হয়। তেওঁলোকৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন ঘটে, যাৰ ফলত পুৰুষজনে বিবাহ বহিৰ্ভূত সম্পৰ্কত লিপ্ত হয়। আৰু এই বিবাহ বহিৰ্ভূত প্ৰেমৰ মূল কাৰণ হ'ল পত্নীয়ে স্বামীক সময় নিদি নিজৰ সন্তানক লৈ অধিক ব্যস্ত হয়। আমাৰ ভিডিঅ'বিলাক চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন টিপি দিব। ধন্যবাদ।